বিৰুবাৰীৰ মৰম লগা অভিমানী ছোৱালীজনী। কথা গুণমণি বৰা, আবৃত্তি গুণমণি বৰা, ভিডিঅ' ব্যৱস্থাপনা নয়নজ্যোতি দাস, সংগীত কুশল নাথ। বিৰুবাৰীৰ মৰম লগা অভিমানী ছোৱালীজনী। ঐ তোকে কৈছোঁ, তোৰ হাঁহিতে পগলা হৈ গ'লো। তোৰ সেই ৰংচঙীয়া পকা আপেলৰ নিচিনা গালত ওলমি থকা চৰ্বিয়ে তোৰ কাষলৈ মোক বৰকৈ আকৰ্ষিত কৰে। ঐ অভিমানী ছোৱালীজনী, কি যে তোৰ চাৱনি। আৰ্য কলেজৰ সন্মুখত সদায় তোক চাবলৈ ৰখি থাকোঁ। ৰাস্তাৰ কাষত থকা দোকানখনৰ পৰা ফিকা চাহ একাপ কিনি। সদায় ৯ বজাত আহ তই কলেজলৈ। কি যে লাহি পাহি খোজ তোৰ। কলেজৰ সন্মুখত ডেকা ল'ৰাবোৰৰ চাৱনি কেৱল তোৰ প্ৰতি। খঙো উঠে তেতিয়া। তই কিয় ইমান ধুনীয়া হলি বুলি। ঐ তোৰ বাবে যোৱা ৩ বছৰ অপেক্ষা কৰি আছোঁ। কম বুলি ভাবিও ক'ব পৰা নাই মনৰ কথা। ভয় লাগে জান, মোৰ তোক কোনোবাই মোৰ চকু সন্মুখৰ পৰা লৈ যাব বুলি। যিহেতু ৰূপ গুণ সকলোৱে তোক ভাল পাব বিচাৰিব, আৰু সেইটো স্বাভাৱিক। ধুনীয়া ফুলৰ ওপৰতহে পখিলা উৰে। ঐ অভিমানী ছোৱালীজনী, হবিনে তই মোৰ জীৱন বাটৰ লগৰী।